Justice! We want justice! 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 This Porichana Committee, hi! নমস্কাৰ ঐতিহাসিক পানবাৰীত মছজিদ দখলৰ প্ৰচেষ্টাত কোৰিয়ামৰীয়া দেখি জাতীয় পৰিষদৰ ধৰ্ণাক লৈ উত্তপ্ত পৰিস্থিতি। ধুবুৰী জিলাৰ গৌৰীপুৰৰ পানবাৰীত থকা ঐতিহাসিক নৱাবী মছজিদ দখলৰ প্ৰচেষ্টাত মছজিদৰ সন্মুখত ধৰ্ণাত বহে সদৌ অসম গৌৰীয়ামৰীয়া দেখি জাতীয় পৰিষদৰ শতাধিক নেতাসকল। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ উপাসনাৰ ঐতিহাসিক মছজিদখনৰ সন্মুখত এইদৰে গৌৰীয়ামৰীয়া দেখি জাতীয় পৰিষদে মছজিদ পৰিচালনা সমিতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি গৌৰীয়ামৰীয়া দেখি জাতীয় পৰিষদৰ ওপৰত পৰিচালনাৰ দায়িত্ব ন্যস্ত কৰাৰ দাবীত এইদৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰি থাকে। উল্লেখযোগ্য যে মছজিদ পৰিচালনা সমিতিৰ কাৰ্যকালৰ ম্যাদ চলিত বছৰৰ 31 ডিচেম্বৰলৈকে থকা সময়তে মছজিদ কমিটিৰ অনুমতি অবিহনে গৌৰীয়ামৰীয়া দেখি জাতীয় পৰিষদ নেতাকৰ্মীসকলে মছজিদৰ গুণ গৰিমা বিনষ্ট কৰি মছজিদৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজৰ লগত বিভিন্ন দল সংগঠন। আমচুকি ধৰি স্থানীয় ৰাইজে গৌৰীয়ামৰীয়া দেখি জাতীয় পৰিষদৰ ধৰ্ণা কাৰ্যসূচী বন্ধ কৰাৰ দাবীত আগুৱাই যোৱাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। ফলত গৌৰীয়ামৰীয়া দেখি জাতীয় পৰিষদৰ কৰ্মী আৰু ৰাইজৰ মাজত হতাহতি সৃষ্টি হোৱাৰ উপক্ৰম হয়। মছজিদত আজান চলি থকা সময়তে সদৌ অসম গৌৰীয়ামৰীয়া দেখি জাতীয় পৰিষদৰ নেতাকৰ্মীয়ে হুলস্থুল বন্ধ নকৰাত উত্তেজিত ৰাইজে পৰিষদৰ নেতাকৰ্মীসকললৈ চচা লোৱাত ঘটনাস্থলী ত্যাগ কৰে গৌৰীয়ামৰীয়া দেখি জাতীয় পৰিষদে। উল্লেখ্য যে মছজিদৰ সন্মুখত গৌৰীয়ামৰীয়া দেখি জাতীয় পৰিষদে জয়াই অসম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ আদি ধৰণী দিয়াক লৈ উত্তেজিত হৈ পৰে স্থানীয় লোক। মছজিদৰ সন্মুখত এইদৰে ধৰ্মীয় ৰীতি নীতি ভংগ কৰি মাথন ক্ষমতা দখলৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেউজ সংকেত লাভ কৰি পৰিষদে ইছলাম ধৰ্মৰ উপাসনাৰ স্থল ঐতিহাসিক মছজিদক কালিমা সনাৰ ঘটনাই জিলাখনৰ এক চাঞ্চল্যকৰ সৃষ্টি কৰে। নিউজ ডেস্ক ৰিপোৰ্ট টপ নিউজ অসম। সদৌ অসম গৌৰীয়ামৰীয়া দেখি জাতীয় পৰিষদে পানবাৰী মছজিদৰ কাষত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছোঁ। কিয়নো ঐতিহাসিক পানবাৰী মছজিদটো আমাৰ দেখি জনগোষ্ঠীৰ আৱেগ জড়িত হৈ আছে। আমি ইয়াৰ আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰি আমি 3 দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাস প্ৰদান কৰিছিল অতি কম সময়ৰ ভিতৰত পানবাৰী মছজিদৰ পৰিচালনা কমিটি দেখি জনগোষ্ঠীৰ হাতত অৰ্পণ কৰিব। আমি উক্ত দাবীসমূহ এইকাৰণে কৰিছিলোঁ যে বিগত 40 বছৰ ধৰি পানবাৰী মছজিদৰ পৰিচালনা কমিটিয়ে ৰাজহুৱা ধন আত্মসাৎ কৰি খাই আছে। পানবাৰী মছজিদৰ নামত যি ৰাইজে দান বৰঙণি দিয়ে সেই দান বৰঙণিখিনিও এই পৰিচালনা কমিটিয়ে আত্মসাৎ কৰি খাই আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাস প্ৰদান কৰিছিল। সেই সূত্ৰত আমি এই মছজিদ পৰিচালনা কমিটিক আমি অনুৰোধ কৰিছিলোঁ যে আপোনালোকে দেশী জনগোষ্ঠীৰ হাতত এই মছজিদ পৰিচালনা কমিটি সমৰ্পণ কৰক। কিন্তু মছজিদ পৰিচালনা কমিটিয়ে যি ইহঁতৰ দম্ভালি মাৰা কথা আৰু যি কৰাপশ্যনৰ কথা ইহঁতে এই চকী কেতিয়াও এৰি দিব নোখোজে। গতিকে আমি গৌৰীয়ামৰীয়া দেখি জাতীয় পৰিষদে হাত সাৱটি বহি নাথাকি আজি আমি পানবাৰী মছজিদৰ বাকৰিত দুঘণ্টীয়া ধৰ্মঘট অনুষ্ঠান পালন কৰিছোঁ। লগতে আপোনালোকৰ মাধ্যমেদি অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ যে আজি আমি 3টা দাবী সম্বলিত আমি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছোঁ আৰু দাবীসমূহ হৈছে 1 নম্বৰ দাবী হৈছে অতি শীঘ্ৰে পানবাৰী মছজিদ কমিটিৰ পৰিচালনা সমিতি দেখি জনগোষ্ঠীৰ হাতত অৰ্পণ কৰিব লাগিব। 2 নম্বৰ দাবী হৈছে যে বিগত 40 বছৰ ধৰি যি আত্মসাৎ কৰি আছে ৰাজহুৱা ধন সেইটোৰ ওপৰত CBI তদন্ত কৰিব লাগিব। আৰু 3 নম্বৰ দাবী হৈছে বৰ্তমানৰ যি পৰিচালনা সমিতিৰ সভাপতি সম্পাদক আছে ইহঁতক ৰাজহুৱা ধন আত্মসাৎ কৰাৰ বাবে
তৎকালীনভাৱে সিহঁতক এৰেষ্ট কৰিব লাগে। আজি অসমত জনগোষ্ঠীৰ ভিতৰত কেতিয়াও এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হোৱা আমি দেখিবলৈ পোৱা নাই, কিন্তু আজি যিটো পৰিস্থিতিৰ সৃষ্টি হৈছে এইটো অসমীয়া যুৱ পৰিষদৰ পৰা তীব্ৰ গৰিহণা দিছোঁ। আৰু যিসকলে মুষ্টিমাই কিছুমান নেতা নিজৰ লিডাৰশ্বিপ বজাই ৰখাৰ কাৰণে আজি ধৰ্মীয় অনুষ্ঠানত যেনেকৈ আঘাত সানিছে, ইয়াত চৰম নিৰ্লজ্জনক আৰু দুৰ্ঘটনা আৰু দুৰ্ভাগ্যজনক। কাৰণ আমি মিয়া পৰিষদে কেতিয়াও সহ্য কৰিব নোৱাৰোঁ, কাৰণ আমি মিয়া পৰিষদে বিভাজনমূলক নীতিত আমি আশ্বাসী নহয়। আমি সকলোকে একত্ৰিত কৰি একক জনগোষ্ঠীয় পৰিষদ আমি মিয়া জনগোষ্ঠী হয়। আমি উজানি যাক আজি দেখি বুলি কৈছে সিহঁতকো আমি বিভাজন কৰা নাই। মিয়া পৰিষদে কৈছে যে গৰিয়া যিয়ে হওক আগতো গোটেইখিনি মিলি আমি একক জনগোষ্ঠী পৰিষদ আছিলোঁ। আজি মুষ্টিমাই কিছুমান নেতা নিজৰ লিডাৰশ্বিপ বজাই ৰখাৰ কাৰণে আজি চাওক, আমি ধুবুৰী জিলাখনত ইয়াত দেশী গৰিয়া মৰিয়া হিন্দু মুছলিম সকলে মিলা প্ৰীতিৰে বসবাস কৰিছিলোঁ, কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে অসমত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ নামৰ সংগঠনটোৱে আমাক নানাভাৱে বিভক্ত কৰি আছে। এটা সৰু মছজিদৰ কমিটি লৈ তেখেতসকলে যি ৰাজনীতি নিকৃষ্ট ৰাজনীতি কৰিছে, ইয়াক আমি প্ৰথমতে স্থানীয় যুৱকে ধিক্কাৰ জনাইছোঁ। আৰু লগতে ক'ব খুজিছোঁ, মছজিদৰ যিহেতু এখন সংবিধান আছে, সংবিধান মতে অহা ডিচেম্বৰ মাহৰ 26 তাৰিখে জেনেৰেল মিটিং আছে, ইয়াত দেশী মানুহকে লাগিলে আমি বনাম, কিন্তু সংবিধানৰ দণ্ডিত আহি বনাব লাগিব। কিন্তু তেখেতসকলৰ চাপত বহি গৰিয়া মৰিয়া দেশী পৰিষদৰ চাপত আহি যে আমি নত স্বীকাৰ কমিটি তেখেতক হ'ব নোৱাৰে। কাৰণ আমি বিচাৰিছোঁ যে সমিল মিলেৰে এখন কমিটি হওক, আমি সকলোৱে মিলা প্ৰীতিৰে বসবাস কৰিম আৰু এখন মছজিদতে নামাজ পঢ়োঁ, একে পৰিস্থিতিত আমাক যাব লাগিব। আমাৰ ইছলাম ধৰ্ম, ইয়াত কোনো জাতি ভেদৰ কথা নাই। সেইকাৰণে কৈছোঁ যে মছজিদ ৰক্ষাৰ ক্ষেত্ৰত আমাক যি পৰ্যায়লৈকে যাব লাগে আমি যাম।